নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰতিদিনৰ নিচিনা আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ অসমবাসীৰ বাবে। আজি এইটো ভিডিঅ'ৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম মুখ্যমন্ত্ৰীৰ দ্বিতীয়খন কেবিনেট বৈঠক অহাকালি হ'ব। অহাকালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব কেবিনেট বৈঠকত। প্ৰথমটো সিদ্ধান্ত হ'ব বন্দৰ বেংকৰ লোভ মাফ হ'ব নে নহয়, কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয় নম্বৰ যিটো সিদ্ধান্ত হ'ব অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখে সোমাব আৰু কিমানকৈ সোমাব সেই সিদ্ধান্ত ল'ব। এইটো ভিডিঅ'ৰ জৰিয়তে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ জানিব পাৰিব। তাৰপিছতে আলোচনা কৰিম সকলো দুখীয়া মানুহৰ বেংকত 2000 টকা সোমাব আজিৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ঘোষণা কৰিছে। গতিকে সকলোখিনি খবৰ একেলগে চাবলৈ বাবে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ। বন্ধু-বান্ধৱীসকলে মুহূৰ্তত জনাইছোঁ যে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। কাইলৈ জনতা ভৱনত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক হ'ব। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। এক নম্বৰতে মাইক্ৰ'ফাইনেন্সৰ যিসমূহ লোন আছে, বন্দৰ বেংকৰ যিসমূহ লোন আছে সেইসমূহ মাফ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দ্বিতীয় নম্বৰতে অৰুণোদয় আঁচনিৰ যিসমূহ 3000 টকা পাব লাগে সেই টকাখিনি কোন তাৰিখে ৰিলিজ কৰিব সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠকত জনোৱা হোৱাৰ সম্ভাৱনা আছে। লগতে জনতা ভৱনত কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। এই দ্বিতীয়খন কেবিনেট বৈঠকত অনুষ্ঠিত হ'ব পুৱা 11 বজাত। আৰু কাইলৈ কেবিনেট বৈঠকত মন্ত্ৰীসকলে নিজ দায়িত্ব থকা জিলাসমূহৰ ক'ভিড পৰিস্থিতিৰ ওপৰত একোখনকৈ প্ৰতিবেদন দাখিল কৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হাতত দিব লাগিব বুলি জনাইছে। ইয়াৰ লগতে মন্ত্ৰীসকলে বিগত সপ্তাহত বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ খতিয়ানো মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব লাগিব বুলি জনাইছে। সেইবাবে আজিৰ দিনটোতে সকলো কেবিনেট মন্ত্ৰী প্ৰতিবেদন প্ৰস্তুত কৰাৰ ব্যস্ত হৈ পৰিছে। আৰু উল্লেখযোগ্য যে কাইলৈৰ কেবিনেটত ৰাজ্যৰ ক'ভিড পৰিস্থিতি, দুখীয়া পৰিয়ালক অৰ্থনৈতিক সকাহৰ প্ৰয়োজন হৈছে নে নাই তাৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োজনত অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰো সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে। বন্ধু-বান্ধৱীসকলে এই মুহূৰ্তত জনাইছোঁ যে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কণ্টেইনমেণ্ট জোনত থকা দৰিদ্ৰ লোকক চৰকাৰে কি দিব? 2000 টকা চাউল, দালি, চেনি, লৱণ, তেল এনেকুৱা কিছুমান সাহায্য দিব কণ্টেইনমেণ্ট জোনত থকা দৰিদ্ৰ লোকসকলক। মুহূৰ্তত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক'ভিডৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে আৰু সেই অঞ্চলত থকা দৰিদ্ৰ লোকসকলক চৰকাৰে বিশেষ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 17 মে'ত এই সন্দৰ্ভত চৰকাৰে জাননী প্ৰকাশ কৰিছিল যদিও এই জাননীত উল্লেখ কৰাৰ মতে কৈছিল যে দৰিদ্ৰ লোকসকলক এই সময়ছোৱাৰ বাবে 15 কেজিকৈ চাউল পাব আৰু 2 কেজিকৈ দাইল পাব, 2 লিটাৰ মিঠাতেল পাব, 1 কেজি নিমখ পাব, 5 কেজিকৈ আলু পাব আৰু 2 কেজিকৈ পিঁয়াজ প্ৰদান কৰিব বুলি জনাইছে এই ঘোষণাটোত। লগতে চাউলৰ মূল্য 500 মূল্য যদি কোনোবাই টকা বিচাৰে চাউলৰ বা এইখিনি সাহায্যৰ বিপৰীতে তেনেহ'লে চাউলৰ মূল্যৰ বদলে পাব 500 টকা আৰু দাইলৰ মূল্য হিচাপে পাব 300 টকা আৰু মিঠাতেলৰ মূল্য হিচাপে পাব 300 টকা আৰু 1 কেজি নিমখৰ বাবদ পাব 30 টকা আৰু 5 কেজি আলুৰ বাবদ পাব 150 টকা আৰু 2 কেজি পিঁয়াজৰ বাবদ পাব 120 টকা আৰু চৰকাৰী মূল্য ধাৰ্য কৰা হৈছে বুলি জনাইছে। ইয়াৰ উপৰি শাক-পাচলি, কণী, গাখীৰ বাবদ 300 টকা, অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবদ 300 টকা প্ৰদান কৰিব বুলি জনাইছে। লগতে 14 দিনৰ বাবে সৰ্বমুঠ 2000 টকা মূল্যৰ সাহায্য লাভ কৰিবলৈ এই পৰিয়ালসমূহে জিলা উপায়ুক্তসমূহৰ উপায়ুক্ত এই ধন চক্ৰ বিষয়া বা খণ্ড অন্যৰ বিষয়ৰ জৰিয়তে খাদ্য সামগ্ৰী আৰু নগদ ধনৰ ওপৰত পৰিয়ালসমূহক প্ৰদান কৰিব বুলি জনাইছে।